নমস্কাৰ তৰঙৰ ল'ৰা চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ' চাই গ'লে বেল আইকনটো দবাই দিয়ক ধন্যবাদ। মানুহবোৰে মোক কিয় বুজি নাপায় বাৰু? মানুহবোৰক মই কিদৰে বুজাম? তোমাক বঢ়িয়া লগা হৈছে, এতিয়া তোমাক কোনে অনাথ বুলি নকয়? এটা কথা কওকচোন। কম দে বাৰু, আগতে মূৰাটো আনি বহি লৈছো। কি কথা এতিয়া শুনা তুমি? মোৰ মা দেউতা ক'ত আছে তুমি জানা নেকি? তোমাৰ মা দেউতা কোন মই নাজানো, কিন্তু আজিৰ পৰা মইয়ে তোমাৰ মা দেউতা। মোক এনেকে কিয় অনাথ বুলি কয়? মোৰ তাক চাবলৈ মন নাযায়। তুমি অনাথ নহয়, মই আছো নহয়। তোমাক যিবোৰে অনাথ বুলি কয় সেইবোৰ এটা মূৰ্খ। মোৰ নাম কি তুমি জানা নেকি? তোমাৰ নাম কি নাজানো, কিন্তু মই তোমাৰ ৰাস্তা পোৱাৰ কাৰণে তোমাৰ নাম আজিলৈ মই বাস্তৱ থলো। বঢ়িয়া নাম মোৰ। যোৱা তুমি এতিয়া শুই লোৱা যায় অকণমান, মই ভাত বনাওঁ। সৰু আমাৰ ঘৰত আছেনে নাই? বৰুৱা ঘৰ আছে না? হাজৰিকা আছে বঢ়িয়া। ক'ৰ পৰা আহিলি? পেলাই আহিছিলো তোৰ ঘৰত একবাৰ সোমাই যাওঁ বুলি। তই মোক ফুকন নাযায় দি গৈছিলি, এতিয়া কিয় নাযায়? ফুকনৰ লগত কিবা লাগছে নেকি? মই কালি সিয়াৰ ঘৰত গৈছিলো, সিহঁতে ক'ৰবাৰ পৰা অনাথ চলি এটা আনছি, সি বোলে কাৰোবাৰ লগত চেলেঞ্জ কৰি পেলাই আনছি। সেইটো কথাহে, সিয়াৰ লগত ময়ে চেলেঞ্জ কৰিছিলো। হয় নেকি? আমি এই কথাটো গামবোৰক জনাম গৈছো। যো থ মোৰ গলিগত তোতে থ। কোন আহিলে ৰচোন চাও। তহঁতে আৰু মনে কাপোৰ ডাঙৰ কাপোৰ থৈ দিয়া আছে তহঁতনো কিহৰ কাৰণে আহিলে গামবুঢ়া বুলি চেঁচাই পাবে। এটা ডাঙৰ কথাই আছে। কি ডাঙৰ কথা হ'ব? ফুকনৰ পৰা এইটো ক'ৰ পৰা অনাথ চলি এটা লৈ আহিছে। এই কৰোণা ভাইৰাছত দিনত ক'ৰ পৰা অনাথ চলি এটা সোমাই লৈ আহিছে। ভালে কৰিছে। কি ভাবিছে? এই কৰোণা ভাইৰাছত দিনত এটা চলি আনি ঘৰৰ ভিতৰত সোমাই ধৰিছে। এইটো ভালে কথা। তহঁতে পাৰিলি তহঁতৰ এনেকুৱা সহায় কৰিব লাগে। সি এটা অনাথ চলি আনিছে, সি ঘৰত থৈছে, তহঁতে অলপ সহায় কৰিব নোৱাৰি। মোৰ কমপ্লেইন দিব আহিছে। যা এইবিলাক মানুহৰ কাৰণে অসমখন জহৰ নামাই গৈছে। মই একবাৰ ফুকন তাত খবৰটো লৈ আহিব লাগিব। নমস্কাৰ, আমাৰ মাতৃ খণ্ড পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ।